হে গাইজ কি খবৰ আজি আপোনালোকৰ মাজলৈ এটা নতুন ভিডিঅ' লৈ আহিছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আজি মই আপোনালোকৰ মাজলৈ লৈ আহিছোঁ বৰ্তমান ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা মেঘমল্লা ধাৰাবাহিকখনত জুনৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত পৰিচয়, তেওঁ ঘৰ ক'ত, তেওঁ কাৰ লগত প্ৰেমৰ সম্পৰ্কত আছে, তেওঁ শিক্ষাগত অৰ্হতা কিমান, এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। বলকচোন ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা মেঘমল্লা ধাৰাবাহিকখনত জুনৰ চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ প্ৰকৃত নাম হ'ল শিল্পী শিখা বৰা। জনপ্ৰিয় অভিনেত্ৰী শিল্পী শিখা বৰাৰ জন্ম হৈছিল যোৰহাট জিলাত 2003 চনৰ 14 আগষ্ট তাৰিখে। জনপ্ৰিয় অভিনেত্ৰী শিল্পী শিখা বৰা পৰিয়ালৰ বিষয়ে ক'বলৈ গ'লে তেওঁৰ পৰিয়ালত মাক আৰু দেউতাক আছে। তেখেতৰ মাকৰ নাম হৈছে ৰেখামণি বৰা। জনপ্ৰিয় অভিনেত্ৰী শিল্পী শিখা বৰাৰ হাইট আৰু ৱেটৰ কথা ক'বলৈ গ'লে তেওঁৰ হাইট হৈছে 5.6 ইঞ্চি আৰু ৱেট হৈছে 50 কেজি এপ্ৰক্স। জনপ্ৰিয় অভিনেত্ৰী শিল্পী শিখা বৰাই অভিনয় কৰা দুখনমান ধাৰাবাহিকৰ নাম হৈছে জীৱন নদীৰ ঢৌ আৰু হৃদয়ৰ গান, আৰু তেওঁ বহুতো অসমীয়া মিউজিক ভিডিঅ'ত অভিনয় কৰিছে। আৰু বৰ্তমান শিল্পী শিখা বৰাই ৰং টিভিত সম্প্ৰচাৰিত হৈ থকা মেঘমল্লা ধাৰাবাহিকখনত জুনৰ চৰিত্ৰত অভিনয় কৰি আছে। আপোনালোকে বাৰু মেঘমল্লা ধাৰাবাহিকখনত জুনৰ অভিনয় চাই কেনেকুৱা পাইছে তলত কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিলে যিমান পাৰে শ্বেয়াৰ কৰি দিব, আৰু নতুনকৈ চেনেলটোত কোনোবা আহিছে যদি ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ বাই বাই। নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা। নিশি গন্ধা ভাঙে তন্দ্ৰা মন আকাশৰ মধুচন্দ্ৰা। মনৰে আউসী জোনাকে বিলাসী পোহৰৰে মেলা পাতে। মনৰে পদূলি উদুলি মধুলি মন ভৰে বোলাহতে।